গাইজ ৱেলকাম বেক টু মাই চেনেল দিছ ইজ মাৰিক দাস। আজি লৈ আছোঁ আপোনালোকৰ মাজলৈ অন্য এটা ভিডিঅ' আৰু এয়া ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ ৰাস্তাৰ পৰা আৰু স্কুটিৰে পুৰা একদম গৈ আছোঁ আৰু ক'ত গৈছোঁ ভিডিঅ'টো শেষলৈকে চাই থাকিব, তেতিয়াহে গম পাব। আৰু এতিয়া আমি গৈ আছোঁ আৰু হৰিচিঙা। যদি কোনোবাই হৰিচিঙা থাকে দেন কমেণ্ট ছেকশ্যনত কমেণ্ট কৰি জনাব। আৰু আমাৰ এইফালে মানে বহুত দলং নদী চদী মানে কিয় আছে ক'ব নোৱাৰোঁ। আৰু এয়া চাওক নদীখন, কিন্তু ধুনীয়া দেই পুৰা একদম নদীখন। ৱাও, এয়া পুৰা একদম গৈ আছোঁ, ভিউটো চাওক না কি মজা একদম। ৱাও, সঁচাকৈ গাঁৱৰ পৰিৱেশ না চায়ে ভাল লাগি যায় কিবা এটা, ইমান ধুনীয়া মানে, আৰু ভিউটো মানে বহুত ধুনীয়া। আৰু এয়া গাইজ ক'ত আছোঁ মই, চাওক ফটো দোকানত আছোঁ। আৰু আমাৰ মানে আৰু কিছুমান বিয়াৰ ফটো আছে ধুব লগা, তো সেইবিলাকে মই দোকানত লৈ আনিছোঁ আৰু ফটো ধুবৰ কাৰণে। মই আছোঁ দোকানত, এয়া চাই ল'ব পাৰে। আৰু 20খনমান ফটো দিলোঁৱে, আৰু দামটোহে খালি কমায়ে নলয়। ৰ'ব গাইজ, ফটো ধুব আহিছোঁ যাতে কেইখনমান ফটো উঠি যাওঁ। আৰু এয়া ভিতৰত এনেকৈ দুৱাৰখন খুলি সোমাই আহিলোঁ, একদম আন্ধাৰচোন, মানে লাইট ক'ত আছে, লাইটৰ চুইচটো দি ল'লোঁ আৰু ফটো উঠিবৰ কাৰণে এয়া একদম চাদৰখন পূৰা একদম মেলি লৈছোঁ। আৰু গাইজ এয়া আৰু ফটো উঠিবৰ কাৰণে ৰেডি হৈ লৈছোঁ। আৰু বজাৰত সোমাইছোঁ আৰু অলপ কিবা লৈ লওঁ ৰ'ব। এইখন ৰেষ্টুৰেণ্টত প্ৰায় মই আহিয়ে থাকোঁ। আজি মোৰ ভিডিঅ'ত আপোনালোককো দেখালোঁ ৰেষ্টুৰেণ্টখন আৰু মেনুখন। আৰু এতিয়া মই অৰ্ডাৰ কৰিছোঁ ভেজ চাওমিন আৰু 2 প্লেট। ভেজ চাওমিন খাম আৰু এতিয়া পূৰা মস্তি কৰি। দিলোঁ আৰু কিবাকিনি বজাৰ চজাৰ কৰিলোঁ আৰু ৰেষ্টুৰেণ্টত কিবাকিনি খালোঁ। আৰু তো এনেকৈ বহুত দেৰি হৈ গ'ল। তো আৰু এতিয়া আমি গৈ আছোঁ ঘৰত। আৰু ফটো উঠিবৰ কাৰণে কি ধুনীয়া কৰি তো মানে এনেকৈ চাদৰখন মেলি লৈছিলোঁ, কি ধুনীয়া কৰি। আগতেতো দেখিছেই চাগে ভিডিঅ'ত, কি ধুনীয়া আৰু ডাঙৰ জাপ কৰি লৈছিলোঁ, কিন্তু ফটো উঠিবৰ কাৰণে আৰু এনেকৈ মেলি লৈছিলোঁ। কিন্তু ক'ত আৰু তাতে আকৌ জাপ ল'ম, আৰু তো তাৰ কাৰণে এনেকৈ আহিলোঁ। আৰু নাই পিন্ধেই আৰু আজিকালি, তো বহুত দেৰি হৈ গ'ল। মাই গড, আৰু এটা বস্তু পাহৰি থাকিলোঁ মই, কি জানে, কাণফুলি ল'ব আছিলে, পাই থাকিলোঁ। একো নাই, কেতিয়াবা পাছত আকৌ ল'ম। কিন্তু মানে কিবাকিনি আৰু বজাৰ চজাৰ কৰিলোঁ, ৰেষ্টুৰেণ্টতো খালোঁ। আৰু তেনেকৈ আৰু গধূলি অহা গ'ল, আমাৰ 4:30 বজাতে অহা গ'ল। আৰু তো এতিয়া বহুত গধূলি হৈ গৈছে, তো ভাবিলোঁ ভিডিঅ'টো মই ইমানতে এডিট কৰোঁ। আৰু তো যদি আজি ভিডিঅ'টো চাই ভাল পালে দেন লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব। লাভ ইউ অল, কাৰণে বাই বাই। মেইন টাউনৰ পৰা আৰম্ভ কৰি পূৰা একদম মোৰ ঘৰলৈকে যোৱা ৰাস্তাটো আপোনালোকক দেখাই আছোঁ। আৰু ভিডিঅ'টো